নমস্কাৰ সকলোলৈকে আপোনালোকৰ প্ৰিয় চেনেল নেচাৰ্ছ কালাৰলৈ মই মৌচুমীয়ে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ আগত এইটো ভিডিঅ'ত খুব শুভ বুলি জনা এবিধ ফুলৰ কিদৰে কেয়াৰ লোৱা হয় আৰু এই ফুলবিধক কেনেকুৱা ধৰণৰ মাটিৰ প্ৰয়োজন হয় সেই বিষয়ে ক'বলৈ লৈছোঁ। যদি আপোনালোকে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰি দিব। গতিকে আহক আমি ফুলজোপাৰ বিষয়ে অলপ জানি লওঁ। ফুলবিধৰ নাম হৈছে অপৰাজিতা। এই ফুলবিধক দৈনিক পূজা পাৰ্বণত ভগৱানৰ ওচৰত অৰ্পণ কৰা হয়। ভগৱান বিষ্ণুৰ পূজাতো ইয়াক ব্যৱহাৰ কৰা হয় আৰু এই ফুলবিধৰ পাতৰ পৰা আৰম্ভ কৰি ফুল আৰু শিপাৰলৈকে সকলো অংশৰে বহুতো গুণাগুণ আছে। ইয়াক মেডিচিনেল প্লেণ্ট হিচাপে ব্যৱহাৰ কৰা হয়। এই ফুলজোপাত মাহ গছৰ দৰে এচিৰাকৈ গুটি লাগে আৰু এই গুটিবোৰ যেতিয়া পুৰত হয় তেতিয়া আপোনালোকে ইয়াৰ পৰা পুলি উলিয়াব পাৰে। আমাৰ ঘৰত এই ফুলবিধ মাটিত লগোৱা হৈছে, আপোনালোকে ইচ্ছা কৰিলে ইয়াক টাবতো লগাব পাৰে। এই ফুলবিধত আপোনালোকে বালি, মাটি আৰু গৰুৰ গোবৰ ব্যৱহাৰ কৰিব পাৰে আৰু ফুলবিধক যিহেতু বহুত বেছি সাৰৰ প্ৰয়োজন নহয় গতিকে আপোনালোকে বাকী ফুলৰ দৰে মাজে মাজে ইয়াত ফাৰ্টিলাইজাৰ ব্যৱহাৰ কৰিব পাৰে। এই ফুলবিধ লতা বগাই যায়, গতিকে যদি আপোনালোকে বেৰত লগায় তেতিয়াহ'লে ফুলবিধ খুবেই ধুনীয়া লাগে আৰু আপোনালোকৰ বেৰখনৰ সৈতে ঘৰটো খুবেই সুন্দৰ দেখাব। ছামাৰ আৰু ৰেইনি ছিজনত ইহঁতৰ ফুল ফুলা দেখা যায়। দুটা ভেৰাইটি আছে, নীলা আৰু বগা, আৰু আমাৰ ঘৰত ইয়াৰ দুয়োটা কালাৰেই আছে। যিহেতু ই লতা বগাই গৈছে গতিকে আপোনালোকে দেখা পাইছে এই বাকী গছবিলাককো আৱৰি ৰাখিছে। এতিয়া মই এই গছজোপাক নাকাটো, যিহেতু ই ফুলি আছে। যেতিয়া ইহঁতৰ ফুল ফুলি শেষ হ'ব তেতিয়া মই ইয়াক অলপ কাটিং কৰি দিম। আজিলৈ আমাৰ সময় হ'ল। পুনৰ এবিধ নতুন ফুলৰ সৈতে এটা নতুন ভিডিঅ'ত আপোনালোকৰ লগত লগ হ'ম। আজিলৈ আহিছোঁ। আপোনালোকৰ দিনটো শুভ হওক। নমস্কাৰ।